Hey guys, কি খবৰ? আশা কৰোঁ চাগে সকলোৰে ভাল, মোৰো ভাল। তো আজি মই আপোনালোকক এটা পুৰণা চিহ্ন দেখাম। তো এই চিহ্নটো আগৰ দিনৰ মানুহে কৈছিল যে এনেকুৱা বস্তু গ'ল ইফালেদি, এনেকুৱা বস্তু গ'লে এনেকুৱা হয়। তো ডাঙৰ এটা শিল আছে, এইটো চাব পাৰে মোৰ পিছফালে ডাঙৰ শিল। তো এই শিলত আগৰ দিনৰ মানুহ পুৰণা বুঢ়া বুঢ়ী মানুহবিলাকে কৈছিল যে এই পাথৰৰ ওপৰেৰে এটা হাতী গুচি গৈছিল আৰু সাপ এটা গুচি গৈছিল। তো গুচি যোৱাৰ ফলত পাথৰৰ ওপৰত এটা চিন আছিল, চিহ্ন। সেই চিহ্নটো আপোনালোকক দেখাম। তো আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, ময়ো নাজানো, বেলেগৰ মুখতে শুনিছোঁ। তো সেইটো চিহ্ন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকিব। মই এতিয়া আছোঁ আমাৰ চিঙৰা নদীৰ পাৰত। এইখন চাব পাৰে নদীটো। তো এই নদীটো আহিছে মেঘালয়ৰ পৰা বৈ। এই অকণমান আগত ইফালে প্ৰায় এটা আছে গিজাং নদী, ইফালে পৰা এটা শিঙৰা নদী, দুটা লগ লাগি এনেকুৱাকৈ এইটো আহে। তো নদীটো চাব পাৰে, ধুনীয়া। তো গাইজ আপোনালোকক চিহ্নটো এতিয়া দেখাম, তো চাব। তো গাইজ চিহ্নটো চাওক, এইটো দেখাইছোঁ। তো এইটো পাথৰৰ ওপৰেদি এইটো চৰি কিনে গৈছে, এইটো হাতীৰ বোলে খোজ। আৰু ইফালে এইটো দেখিছোঁ, এইটো চাব পাৰে, এইটো ডাঙৰ সাপ বোলে ইফালেদি গৈছে, মানে ঠিক তেনেকৈ কয় আৰু। তো ধৰিব পাৰিছেনে নাই নাজানো। এইটো ডাঙৰ শিল, তো এইটো এটা গেপছ দেখিছে না, এইটো ইফালেদি বোলে সাপ এইটো বৈ গৈছে। তো চিন থাকি গ'ল। আৰু ইফালেদি আপোনাৰ হাতী ইফালেদি পাৰ হৈ গৈছে বুলি কয়। তো এই ভিতৰতে চাব পাৰে এনেকৈ এইটো চিন আছে, ইফালেদি এনেকৈ হাতী গৈছে বুলি কয়। তো চাব পাৰে। তো আৰু এইটো দেখিছে, এইটো খোজ বুলি কয় হাতীৰ। তো তেনেকুৱাকৈ আহি ইফালেদি এনেকৈ সাপৰটো ডাঙৰকৈ দেখিছে। তো পাথৰত চিন এটা আছে, আৰু এইটো হাতীটো ইফালেদি গৈছে। তো গাইজ কিমানখিনি সঁচা মিছা মই নাজানো। তো আগৰ দিনৰ মানুহে কয়, সেইবাবে ময়ো ভিডিঅ'টো বনাই কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো আৰু গাইজ আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায়, তো লাইক কমেণ্ট আৰু লগ বন্ধুবিলাক শ্বেয়াৰ কৰি দিব। আৰু যদিহে ভাল পায় কমেণ্টত কিবা এটা জনাবচোন, বোলে ভিডিঅ'টো ভাল হৈছে, হোৱা নাই, আৰু বনাবলৈ চেষ্টা কৰক, তেনেকৈ কিবা এটা বনাব। তো এইটো আজি এটা সৰু সাধাৰণ এটা শ্বৰ্ট ভিডিঅ' এটা বনালোঁ, আৰু ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ খালি ছাপৰ্ট মৰম লাগে। ধন্যবাদ।